তো দোস্ত ফাইনেলি আমি গৈ আছোঁ গান্ধী মণ্ডপ চাব। তো গান্ধী মণ্ডপ কেনেকুৱানো হয় আমি গোটেইকেইটা মিলি পেলাই চাই লওঁ। গান্ধী মণ্ডপ ময়ো গৈ পোৱা নাই। তো গান্ধী মণ্ডপলৈ ব'লক আমি যাওঁ, কেনেকুৱানো লাগে গান্ধী মণ্ডপ চাব, তাতেনো কি কি দেখা পাওঁ চাই লওঁ, কি ক'ব নোৱাৰোঁ। তো ফ্ৰেণ্ডছ ফাইনেলি আমি গান্ধী মণ্ডপ পাইছোঁ। বহুত ওখ, মোৰ ফ্ৰেণ্ড আহিছে মোৰ লগত। তো চাই থাকক, আমি গৈ আছোঁ গান্ধী মণ্ডপ। ভাগৰ লাগিছে ইমান ওখ কালী মন্দিৰ। তো আমি আহি আছোঁ গান্ধী মণ্ডপ। তো বহুত এক্সাইটিং হৈ আছে মনটো, মানে গান্ধী মণ্ডপ নাম শুনা নাছিলোঁ। তাৰপিছত থেংক ইউ। তো আমি শ্বৰ্টকাট গৈ আছোঁ গান্ধী মণ্ডপ। চিক্ৰেট ৰাস্তা চাওক। অ' মাই গড, কি ৰাস্তা অ'। আমি গৈ আছোঁ গান্ধী মণ্ডপ। অ' পুৰা জংঘল দেখোন এই। আহি পালোঁ মেইন ৰাস্তা। তো চাওক, আৰু উঠিব লাগিব। কি ধুনীয়া ৰাস্তা, ধুনীয়া ৰাস্তা বনাইছে। চাই থাকক, কি ধুনীয়া প্ৰকৃতি সৌন্দৰ্য। হাই গাইজ, চাওক কি ধুনীয়া দেখিবা ইয়াৰ পৰা। যিবোৰ নেকি মানে গুৱাহাটীত বিল্ডিং আছে, তো ইয়াৰ পৰা মানে নেকি দেখা পায়। তো চাওক, সুন্দৰ জেগা, সুন্দৰ ঠাই। তো আপোনালোকে আহিও ইয়াতে মানে চাব পাৰিব এইবোৰ। আৰু লগতে ব্ৰহ্মপুত্ৰটো দেখি পায়। ব্ৰহ্মপুত্ৰটো চাওক, ব্ৰহ্মপুত্ৰ অকণমান জুম কৰি দিছোঁ। আচলতে মোৰ কেমেৰাটো ভাল নহয়, কেমেৰা মানে মই মোবাইলেদি শ্বুট কৰি আছোঁ। তো সেইটো কাৰণে আপোনালোকে এনেকুৱা ঢোল এটা দেখিছে। তো চাওক, এইখন হৈছে আমাৰ ভাৰতৰ ভিতৰত 3 নম্বৰ জাতীয় পতাকাখন। ইমান ডাঙৰকৈ সজাইছে, চাওক ইমান ডাঙৰ পোষ্ট। তো আপোনালোকে খুবেই ভাল পাব ইয়াতে আহি পেলাই। ইয়াতে আহক আৰু আপোনালোকে অকণমান মনটো ফূৰ্তি কৰক। তো চাই থাকক।
তো ফ্ৰেণ্ডছ এইটোৱে হৈছে গান্ধী মণ্ডপ বুলি কয়। তো আমাৰ গুৱাহাটীৰ মানে পাহাৰৰ অৱস্থিত ইয়াৰ পৰা আপোনালোকে আমাৰ দেখা পায় ইয়াৰ পৰা, আৰু প্ৰায় আধাখিনিয়ে ইয়াৰ পৰা ধুনীয়াকৈ গুৱাহাটীৰ মজমিজা দেখা পায়। তো ইয়াতে সুন্দৰ জেগা। তো ফাইনেলি ফ্ৰেণ্ডছ আমি এতিয়া যাম গান্ধী মণ্ডপৰ পৰা বিদায় হ'ম। তো আজিলৈ এইখিনিয়ে।